हेलो गाइस, तो वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिन हल तो ब्लग चग एने दिया हुआ ना आफ्टर ए लंग टाइम तो भिडिओ आज बनाई आसो। तो बहुत दिन प्रब्लेम तो সেইকাৰণে बनवा ना। तो 2026 तो मोर कारण अलग बेयाई तथापि आज अलग ऊल् गई तो भाविलो कि ब्लग बना लो। तो बर्तमान आसो मैं फार्म गेटर जो ऑडिटोरियम नतुन तो ताते आसो। तो इतना आम गई এটা কামৰ কাৰণে ইউনিভাৰ্চিটি। तो তালৈকে যাওঁ तो দেখাও ভিডিঅ'টো। तो रेगुलार तो ভিডিঅ' দিয়া নহয়, তো এটা দুটা এনেকৈ দি থাকোঁ আৰু যেতিয়া মাজে সময় পাওঁ। তো এতিয়া যাওঁ আমি। তো লগতে এইফালে আছে আমাৰ মৃগাংক। তো মৃগাংক কিবা ক'বা নেকি? তো কৈ দিয়া কিবা, ইমান দিনৰ মূৰত আজি ব্লগটো বনাই আছোঁ, কিবা এটা ক'বা নেকি? কোৱা। বহুত দিনৰ হ'ল ৰাজীৱৰ বহুত দিন ব্লগ বনোৱা আছিল। আজি ফাৰ্ষ্ট 26 জানুৱাৰী। তো এইটো 2026 আজি ফাৰ্ষ্ট ব্লগ হ'ব মোৰ। তো ফাৰ্ষ্ট মানে কি আৰু এই ভাল বুলি ক'বই নোৱাৰি আৰু। তো এই 2026 মোৰ কাৰণে বহুত বেয়া হৈছে। তো পিছত কেতিয়াবা কম সকলোবোৰ কি হৈছে কি হোৱা নাই। তো এতিয়া বৰ্তমান এইখিনি ঠাইত আছোঁ। তো এতিয়া আমি যাওঁ। তো কি কোৱা আমি বোলা। তো বৰ্তমান আমি ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই আহিলোঁ আৰু এইফালে চাব পাৰে এইখনে গেটখন। তো এতিয়া সোমাই আহিলোঁ বাৰু, কিন্তু আমি যিটো কামৰ কাৰণে আহিছোঁ তো তাৰ অফিচটো এতিয়া বিচাৰিব লাগিব। তো আগতে এনেকৈ সোমোৱা নাই, তো আজি ফাৰ্ষ্ট টাইম সোমাই আছোঁ। তো বৰ্তমান এইটো চাব পৰা কেম্পাছটো এইটো। তো এতিয়া ভিতৰত গৈ সোমাই যাম এতিয়া। তো এতিয়া বৰ্তমান আমি গৈ আছোঁ। তো এইটো চাব পৰা, তো এইটো হ'ল কেম্পাছটো। তো আমি ভিতৰত সোমাই আহিলোঁ এতিয়া। তো এতিয়া আমি বস্তুটো বিচাৰিব লাগিব কোনটো অফিচত যাওঁ। তো এতিয়া বিচাৰি আছোঁ আমি এতিয়া। দেখাই থাকিম তো গাইজ, চাই থাকক আপুনি। তো ফাৰ্ষ্ট টাইম আজি ভিজিট কৰিছোঁ। তো গাইজ এতিয়াও বিচাৰি আছোঁ, পোৱাই নাই আমি। তো বহুতকেইটা কেম্পাছ, তো তাৰ বাবে এনেকৈ বিচাৰিবই পৰা নাই। তো এইফালে আগত আমি মৃগাংক বিচাৰি বিচাৰি গৈ আছে। তো এবাৰ কেম্পাছটো দেখাই দিছোঁ আপোনালোকক। গাইজ আমি অহা ব্লগটো হ'ল এডমিনিষ্ট্ৰেশ্যন ব্লগ। তো এইটো দেখাই আছে ইয়াতে। তো এতিয়া যাওঁ আমি ভিতৰত। তো গাইজ ফাইনেলি আমি আহি পালোঁ। তো আমাৰ কামটো আছে, তো এইটো ব্লগত কাম আছে আমাৰ এডমিনিষ্ট্ৰেশ্যন ব্লগটোত। তো এতিয়া যাওঁ, তো গৈ দেখাই আছোঁ ব্লগ। তো গাইজ বৰ্তমান আমি আহিছিলোঁ চাৰ্টিফিকেট বিচাৰি। তো এতিয়াও পোৱা নাই। তো নাম বিচাৰি আছে মৃগাংক। আহি পেলাই কিবা ক'বা নেকি মৃগাংক? তো নামটো বিচাৰি পোৱা নাই। তো চাওঁ আৰু কিমান টাইম লাগে। তো এইফালে লৈ আহিছোঁ আজি। তো ৰেডি ফৰ কালেকশ্যন হৈ আছে। তো এতিয়া নাম বিচাৰি আছে মৃগাংকই। তো গাইজ বৰ্তমান আমি যিটো কামৰ কাৰণে আহিছিলোঁ, তো কামটো হ'ল। তো এতিয়া তো গুৱাহাটী ইউনিভাৰ্চিটিতে আছোঁ। তো আমি চাৰ্টিফিকেট কালেক্ট কৰিব আহিছিলোঁ। তো বহুত দিন হ'ল কালেক্ট কৰাই নাছিলোঁ। তো এইটো চাব পৰা এইফালে। তো আমাৰ দুখন চাৰ্টিফিকেট। তো মৃগাংকৰ আৰু এখন পাব আছে। বৰ্তমান এতিয়া আমি ওলাই আহিছোঁ। তো 2টা বজাত তাৰমানে চাৰ্টিফিকেটখন কালেক্ট কৰিব লাগিব। তো এতিয়া ব্ৰেক টাইম হৈছে। তো মৃগাংকখন ল'ব পৰা হোৱা নাই এতিয়ালৈকে। তো মোৰখন ল'লোঁ। তো এইটো চাব পৰা, এইটো হ'ল জিঅ'ৰ কেম্পাছ। তো এইবিলাক চব বিল্ডিংবিলাক আছে। তো এতিয়া আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। তো বৰ্তমান আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছেদি। তো আৰু এইফালে চাব পৰা কি ধুনীয়া এটা পুখুৰী। তো মৃগাংক কি ক'বা, কেনেকুৱা লাগিছে কোৱা খোজকাঢ়ি? তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো কাম আছিলে, তো তাৰ বাবে আহিব লগা হ'ল। তো বহুত দিন হ'ল চাৰ্টিফিকেটখন কালেকশ্যন কৰাই নাছিলোঁ আমি। তো আমাৰ বেছি হৈ গ'ল না 1 বছৰত। তো বহুত দিন হৈ গ'ল, তো এপ্লাই কৰি থৈ দিয়া আছিলে। তো আজি ফাইনেলি আজি কালেক্ট কৰি ল'লোঁ। তো মোৰখন হ'ল বাৰু। তো মৃগাংকখন আছে বাকী এইফালে চাব পৰা তোমালোকে কিমান ধুনীয়া ভিউ। তো আগৰ ফালে যোৱাই নাই। তো এতিয়া মাজৰ ফালে আছোঁ, কিবা এটা খাবৰ কাৰণে গৈ আছোঁ। তো এইফালে এনেকৈ খোজকাঢ়ি গৈ আছোঁ আমি। তো আগত গৈ কিবা এটা খাই লওঁ। তো খাই আকৌ কালেক্ট কৰিব যাব লাগিব। তো গাইজ বৰ্তমান এতিয়া আমি পাৰ্কিঙে আহি পালোঁ। তো কেনেকুৱা লাগে মৃগাংক কোৱা চাৰ্টিফিকেটখন পাই? ভাল লাগিছে। তো ইমান দিনৰ মূৰত, তো গাইজ ইমান দিনৰ মূৰত তো আজি পালোঁ চাৰ্টিফিকেটখন। আৰু যদি আপোনালোকে যদি এপ্লাই কৰিছে, যদি চাৰ্টিফিকেট গুৱাহাটী ইউনিভাৰ্চিটিত ল'ব আহিম বুলি ভাবি আছে, তো বিল্ডিংটো এবাৰ দেখাই দিছোঁ। তো এইটো হ'ল এডমিনিষ্ট্ৰেশ্যন বিল্ডিং। য'ত তাতে আপুনি চিকিউৰিটি সুধিলে বা কাৰোবাক সুধিলে কৈ দিব। কিবা এটা কৈ দিয়া আজি মৃগাংক। নকোৱা নেকি? তো গাইজ চাই থাকক আৰু। তো যদি পাৰোঁ অলপ কেম্পাছটো দেখাই দিব চেষ্টা কৰিম। তো এতিয়া বৰ্তমান আৰু 2টা বজাত যাব লাগিব। তো আৰু এখন ল'ব লগা আছে, তো লৈ দেখাই আছোঁ। তো গাইজ বৰ্তমান আমি এতিয়া ইউনিভাৰ্চিটিৰ পৰা ওলাই দিলোঁ। তো আমাৰ কাম হৈ গ'ল এতিয়া। তো এতিয়া ঘৰত যাই থাকোঁ আৰু। তো এইটো চাব পৰা। তো লাষ্ট এতিয়া ওলাই দিলোঁ আমি ইয়াৰ পৰা।